বন্ধুসকল, আপোনালোক সকলোৱে বাৰু জানে যে আজি কেব গৃহীত হ'বলৈ গৈ আছে। তো অতি দুখেৰে জনাও এটা কথা, কেবটো গৃহীত হ'বলৈ গৈ আছে, ইয়াত আন্দোলনো হৈ আছে, কিন্তু এইবিলাকৰ উপৰিও বিশেষ এটা জাতিৰ ওপৰত, বিশেষ এটা ধৰ্মৰ ওপৰত এনেকুৱাকে বদনাম দি আছে, এনেকুৱাকে প্ৰভাৱ পেলাই আছে, যিটোৰ কোনো সময়সীমা নাই, মানে যিটোৰ কোনো সীমা ধৰিব নোৱাৰে। মানে দুখ লাগে, সঁচাকৈ দুখ লাগে। কিয়নো এনেকুৱাই মানে এটা জাতিকে কিয় বা এটা ধৰ্মকে কিয় সদায় টাৰ্গেট কৰি থকা হয় বুজি নাপাওঁ। কিন্তু সকলোৱে মানে আন্দোলনত ভাগ লৈছে, সকলোৱে আন্দোলন কৰিছে, আৰু যিবিলাকে কেবক মানে ছাপৰ্ট কৰে সেইবিলাকেতো মানে কেব আন্দোলনক কেবক লৈ যিবিলাকে আন্দোলন কৰিছে সেইবিলাকতো মানে অৱৰোধ কৰিছে, মানে বাধা প্ৰদান কৰিছে। আৰু যিবিলাকে আন্দোলন কৰিছে মানে সেইবিলাকেতো কেবক ছাপৰ্ট নকৰে, অপ'জ কৰে। তো কথা হ'ল ইয়াতে কেৱল যিবিলাকে আন্দোলন কৰি আছে সেইবিলাকৰ মাজত কিন্তু মুছলমান বহুত আছে, কিন্তু এইটো কিন্তু মানিব লাগিব। মুছলমানো আছে, হিন্দুসকলতো আছে, মুছলমানো কিন্তু আছে, সংখ্যালঘু মানুহ কিন্তু আছে। কিন্তু এতিয়া কথা হ'ল, দুখৰ কথা, আটাইতকৈ দুখ লগা কথা এইটোৱেই যে মুছলমানসকলে দুই পিনৰ পৰা মানে প্ৰেছাৰ পাই আছো বৰ্তমান। দুই পিনৰ পৰা মানে বহুত মানে আৱেগিক হৈ আছো। কিয়নো চৰকাৰে আমাক কৈ আছে, চৰকাৰে মুছলমানসকলক মানে টাৰ্গেট কৰি কৈ আছে যে কেবক সকলোৱে সমৰ্থন কৰে, কেবক অসমীয়াসকলে সমৰ্থন কৰিছে, কেবক আদৰি লৈছে, কিন্তু আন্দোলন কৰি আছে মুছলমানসকলেহে। এইটো কোন কথা হ'ল? এইটো কেনেকুৱা ধৰণৰ কথা হ'ল? এইটো চৰকাৰে যে এইটো কৈ আছে, বাৰু মুছলমানসকলে আন্দোলন কৰি আছে মানিছো, কেবক অপোজ কৰি আছে মুছলমানসকলে মানিছো, কিন্তু এতিয়া কথা হ'ল যিবিলাকে কেবক লৈ আন্দোলন কৰি আছে, যিবিলাকে কেবক মানে বাধা প্ৰদান কৰাৰ চেষ্টা কৰি আছে, কেবক অপোজ কৰি আছে, অপজিশ্যন কৰি আছে কেবক, সেইবিলাকে আকৌ কি কৈ আছে জানেনে? সেইবিলাকে আকৌ কৈ আছে এটা মুছলমানেও কেবক লৈ আন্দোলন কৰিবলৈ অহা নাই। ক'ত যাম আমি? কোনপিনে দৌৰিম আমি? আমাক মানুহ বুলি নাভাবে আপোনালোকে? মানুহ বুলি ভাবিবলৈ আপোনালোকক ভগৱানে সৃষ্টিকৰ্তা আপোনালোকক শক্তি জ্ঞান দিয়া নাই? মানুহৰ হৃদয় আপোনালোকক দিয়া নাই? এনেকুৱা মনোভাৱ লৈ আপোনালোকে আন্দোলন কৰি আছে, এনেকুৱা মনোভাৱ লৈ আপোনালোকে দেশত থাকি আছে, এনেকুৱা মনোভাৱ লৈ আপোনালোকে মানুহ পৰিচয় দি আছে নিজক। পিনৰ পৰা কৈ আছে যে মুছলমানে আন্দোলন কৰা নাই, কেৱল হিন্দুবিলাকেহে আন্দোলন কৰি আছো। আনফালৰ পৰা কৈ আছে হিন্দুবিলাকে আগভাগ লোৱা নাই আন্দোলন, মুছলমানবিলাকেহে আন্দোলন কৰি আছে। কেইবাটা শাৰীত বিভক্ত কৰিলে প্ৰথম শাৰীটোত কেইবাটা অকণমান হিন্দু থাকিব, পিছত বিলাক চব মুছলমান, এনেকৈ কৈ আছে চৰকাৰে। বহুত দুখ লাগে দেই, বহুত দুখ লাগে। দুখ লাগিলে আমি কৰিব নোৱাৰো একো নহয়, মানে সাধাৰণ মানুহ নহয় আমি, আমাৰ হাতত কোনো শক্তি নাই, আমাৰ হাতত কোনো ৰাজনৈতিক পাৱাৰ নাই, কৰিব নোৱাৰো সেইকাৰণে একো। নিমাত হৈ বহি আছো। আজিলৈ মানে কেৱল লৈ মই ভিডিঅ' বনোৱা নাছিলো এইকাৰণে যে জানো এনেকুৱা প্ৰভাৱ এটা আহিব পাৰে। মানে ভিডিঅ' বনালেও মানে অপত যদি কৰো, মানে বেলেগে মানে ঘৰৰ পৰা চোচৰাই হেঁচৰি মানে মানে থানাত লৈ ভৰি থৈ দিব, যেনেকে মানে খিলঞ্জীয়াৰ যিগৰাকী সভাপতি তেখেতক যেনেকৈ ল'লে। যদি ছাপৰ্ট কৰো কেৱল, তেতিয়াহ'লে আৰু মানে আমাৰ ভাই ককাইসকলে যিবিলাক আন্দোলন কৰি আছে, তেখেতৰ অশেষ কষ্ট কৰি আছে কেৱল প্ৰতিৰোধ কৰিবলৈ, তেখেতসকলৰ কথাও আমাৰ শুনিব লাগিব। সেইকাৰণে মই একো কৰা নাছিলো, মানে ভিডিঅ' বনোৱা নাছিলো কেৱক লৈ। দুখ লাগে, বহুত দুখ লাগে সঁচাকৈ। কোনেও বুজিব পৰা নাই মুছলমানক। কেতিয়া বুজি পাব? বুজি নাপাব চাগে। মই এটা অনুৰোধ জনাম আপোনালোকক, মানে আপোনালোকে যদি মুছলমানক ইমানেই ঘৃণা কৰে, মুছলমানক যদি আপোনালোকে দেখিব নোৱাৰে, মুছলমানক যদি আপোনালোকে মানি ল'ব নোৱাৰে, ওলাই দিয়ক দেশৰ পৰা, মানে শান্তিভাৱে ওলাই দিয়ক। কোনো কাজিয়া কৰিব নালাগে। আপোনালোকে কৈ দিয়ক যে তহঁতৰ অসমত থকাৰ অধিকাৰ নাই বা ভাৰতবৰ্ষত থকাৰ অধিকাৰ নাই, কৈ দিয়ক। নালাগে নহয় আমাক, এনেকৈ জীৱন যাপন কৰা নাযায় নহয়। তো এইখিনি কথা ক'লো উলিয়াই দিবলৈ, বহুত আৱেগভূত হৈ গ'লো। আপোনালোকে চেষ্টা কৰিলে ওলাই দিব পাৰিব, দিয়ক, কাৰণ আমি মাইনৰিটি, আমি সংখ্যালঘু, ওলাই দিয়ক। আমি ক'ৰবাত ঠাই পালে পাম, নাপালে নাখাই ঘূৰি ফুৰি মৰি যাম নহয়। মানুহে আমাক গ'লেই হত্যা কৰিব, কাটি দিব, দিয়ক। তেতিয়া কোনো আৱেগ নাথাকিব, মৰি যোৱাৰ পিছত তাৰ কোনো আৱেগ নাথাকিব নহয়। যাওঁ না আমি বাহিৰত গৈ মৰি থাকো। বন্ধুসকল, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল, ভালতো নালাগিবই মোৰ ভিডিঅ', আৰু কি ভাল লাগিব, ভাল লগা কি আছে আৰু। তো যদি ভিডিঅ'টো বেয়া লাগিল তেন্তে ডিছলাইক কৰি গুচি যাব, আৰু চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব নতুন নতুন ভিডিঅ' পাবলৈ আৰু ডিছলাইক মাৰিবলৈ। ধন্যবাদ, খুদা হাফিজ।